সপোনত স্কুল দেখা কেনেকুৱা সপোন হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল সপোনৰ ৰহস্যলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি এই সপোনৰ ভিডিঅ'টিত আমি জানো সপোনত স্কুল দেখা কি অৰ্থ হয় তাৰে বিষয়ে। বন্ধু বান্ধৱীসকল, সপোনত স্কুল দেখা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা ন'টিফিকেশ্যন বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব। আৰু যদি আপোনালোকক মোৰ ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে এতিয়া আমি জানো সপোনত স্কুল দেখা। বন্ধু বান্ধৱীসকল, সপোনত স্কুল দেখা বহুত ভাল অৰ্থাৎ শুভ সপোন মনা হৈছে। স্বপ্নজ্যোতিষ শাস্ত্ৰ অনুসাৰে যদি কোনোবা ব্যক্তি বা মহিলা বা ছোৱালী বা ল'ৰাই সপোনত স্কুল দেখে তেন্তে এই সপোনে এইটোৱে অৰ্থ কৰে যে আহিব লগা সময়ত তেওঁৰ উন্নতি হ'ব অৰ্থাৎ প্ৰগতি হ'ব। এই সপোনে এইটোৱে সংকেত কৰে।